অৰুণোদয় আঁচনিৰ 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটা নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, এতিয়া সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এই মাহৰ পৰা কিমান টকা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 3,000 টকা। ইতিমধ্যে কিন্তু আজি আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু বহুতেই কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তথাপি কিন্তু অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ আৰু বাছনি কৰা হ'ব, তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। ইতিমধ্যে কিন্তু বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। সেইকাৰণে আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন অতি সোনকালে আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। এই মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিত আবেদন কৰিব লাগিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ নথি পত্ৰ সকলো ৰেডি কৰি ৰাখি দিয়ক। এই মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। তাৰপিছত যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা পোৱা নাই সেইসকলে অৰুণোদয় আঁচনি আবেদন কৰিব লাগিব।